Good morning and welcome back to Pokabilai Vlog. মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এখন অদ্ভুত বাগান আপোনালোকক হয়তো দেখা পাইছে আঙুৰৰ বাগান, আপেলৰ বাগান, কিন্তু মই আপোনালোকক দেখাম আজি এখন লবৰৰ বাগান। মোৰ পিছফালে আছে এখন লবৰৰ বাগান। লবৰৰ বাগান চোৱাৰ আগত আপোনালোকে এবাৰ ভিউটো চাই লওক কেনেকুৱা লাগিছে। তো গাইজ ভিউটো কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাব। আৰু এইটো জাগাটো আছে আমাৰ গণেশগুৰিৰ পৰা অলপ পূৰ্ব লাইন এখন আহিলে আপোনালোকে দেখাই পাব। তো চালে আপোনালোকে ভিউটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এটা লাইক কৰি দিব। তো এইবাৰ মই দেখুৱাই আছোঁ লবৰ কেনেকৈ ইয়াৰ পৰা গছডালৰ পৰা উৎপন্ন কৰা হয়। তো লবৰ উৎপন্ন কৰিবলৈ প্ৰথমতে বাতি বান্ধি দিয়া হয়। বাতিটো বান্ধি দিয়াৰ লগে লগে লগতে গাছৰ ছালটো অলপ কাটি দিয়া হয়। গাছৰ ছালটো কাটি দিয়াৰ লগে লগে আঠাটো পৰি তলত বৈ আহি এই বাতিটো ভৰ্তি হৈ যায়। এইটো বাতি খালি বৰ্তমান বাতিটো ভৰ্তি হোৱাৰ লগে লগে তলত আৰু এনেকৈ টানি দিয়াৰ নিচিনাকৈ শুকাই গ'লে টানি দিলে এনেকুৱা বলি যোৱাৰ নিচিনা হৈ যায়। আৰু ইয়াৰ পৰা এইটো হৈছে এটা গাছডালত থকাটো, এইটো হৈছে ভৰ্তি বাতি। আৰু এই ভৰ্তি বাতিটো যেতিয়া শুকাই যাব লবৰবিলাক এইবোৰ আঠাবিলাক শুকাই যোৱাৰ পাছত ইয়াৰ পৰা লৈ যোৱা হয় আৰু ইয়াৰ পৰা জোতা চেণ্ডেল বেগ আৰু বল ইত্যাদি বনোৱা হয়। তো আপোনালোকক মই এইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব। আৰু আপোনালোকে মিনি ব্লগবোৰ চাই কেনেকুৱা পালে কমেণ্ট কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ, বাই বাই।